সময়বোৰ তেতিয়াই লুটিয়াই গৈছিল। গধূলিবোৰক নিজেই মাতাল কৰি লৈছিলোঁ। যিদিনা গধুৰ হৈ পৰা বুকুখনে বিষত উচ পিচাইছিল আৰু আপোনাৰ চহৰত অহা বৰষুণজাকক তিতি তিতি গিলি পেলাইছিলোঁ চকুৰে বাহিৰ নোহোৱা পৰ্যন্ত। আপুনি হাঁহি বিচাৰিছিল। অমাৱস্যাত ম্লান হৈ থকা মোৰ দুচকুৱে বিচাৰিছিল আপোনাৰ হাঁহিত পূৰ্ণিমাৰ সোৱাদ। প্ৰতি আপোনালৈ বুলি চিঠি লিখিছিলোঁ বহুবাৰ, কিন্তু আপোনাৰ চহৰৰ বৃহৎ দেৱালবোৰে ছিঙি পেলাইছিল সেই চিঠিৰ আকুলতা বাৰম্বাৰ। আপুনি কৈ গৈছিল, মই শুনি গৈছিল। মোৰ সপোনবোৰৰ খৰ্ব হৈ পৰিছিল আপোনাৰ চহৰত। আপুনি বাৰে বাৰে মিচিকিয়াই মোক বাধ্য কৰাইছিল আপোনাৰ হৃদয়ৰ মেৰপাকত বন্দী হ'বলৈ। আপোনাৰ চকুত এটোপাল পানীয়ে মোক দি গৈছিল যমৰ যাতনা। পলে পলে আপোনাক হেৰুৱাৰ ভয়ে দহিছিল বাৰে বাৰে। মন যায় আপোনাৰ চহৰত ১৪৪ ধাৰা বলবৎ কৰিবলৈ, মোৰ বাহিৰে সকলোৰে প্ৰৱেশ নিষেধ। কিন্তু আপোনাৰ চহৰ নিজৰ হুকুমত চলোৱাৰ ধৃষ্টতা নাই মোৰ। এনেকৈ ভাবি থাকোঁ সকলোবোৰ অস্পষ্টভাৱে, ৰৈ যায় এৰি অহা বহুত দিন। আপোনাৰ নামত আজিও উৎসৰ্গিত প্ৰতিপল সময়। আপোনালৈ মনত পৰিলে আকৌ প্ৰেমত পৰি ৰওঁ। প্ৰতিবাদত মচগুল আজি আপোনাৰ চহৰ, তথাপিও মই ব্যস্ত আজি আপোনাৰ চহৰত বকুল বুটলাত। আপোনাক হেৰুৱাৰ মৰসাহ নাই মোৰ। আপুনি যে বাৰে বাৰে দি যায় জীয়াই থকাৰ হাজাৰ বাসনা। আপুনি সদায় হাঁহি থাকক, মোৰ হৃদয় আজি উৎসৰ্গিত আপোনাৰ ওচৰত।